হাই ফ্ৰেণ্ডছ, আজি প্ৰেংক এটা কৰিছিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় চ' লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টো কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ। আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰিব। চ' ভিডিঅ'টো এনজয় কৰক। থেংক ইউ। কেলে পচেংগি আকৌ ফটো এটা উঠিলে আপোনাৰ লগত কেলে পচেংগি আকৌ আপুনি তাক কৈ দিয়ক না তাতকৈ নিবলৈ মন নাই যোৱা বুলি। মই বুজি পোৱা নাই জেগাটো। সঁচাই কৈছেনে? সঁচাই বুজি পোৱা নাই। কোনডোখৰ জেগাৰ কথা কৈছে? আপুনি মিছা কথা নক'ব আকৌ। পইচা পইচা নলয় তাৰমানে। পইচা লওঁ, মই বুজি পোৱা নাই জেগাটো। আপুনি যদি জেগাডোখৰ বুজি পোৱা আপোনাক লৈ আহিলে যাবা। তুমি চিনি পোৱা বুলিহে। আমি চিনি নাপাওঁ, আমি লগৰ এটা ঘৰলৈ আহিছিলোঁ। সেইডোখৰ কেলে চিনাই নকয় জানো? তাকে পচেংগি আকৌ আপুনি চিনি নাপায় নেকি? জেগাডোখৰ নাম নে মানুহৰ নাম? জেগাৰ নাম আকৌ। ক'ত পচেংগি বুলি জেগাডোখৰ আছে? কেলে দলংখন পাৰ হৈ যায় কেলে বগীবিল দলংখন পাৰ হৈ গ'ল পচেংগি যে বগীবিল নেকি? ক'ত বগীবিল আছে? আপুনি চিনি পাইছে আকৌ এনেই নক'ব। ভালকৈ বুজাই কওঁ। ব'লক ব'লক আপুনি গৈ থাকক ব'লক। কোনখন দলং? আপুনি গৈ থাকক ব'লকচোন, মই চিনি পাওঁ নহয়। চিনি পোৱা দি বোলে আকৌ। নাই আপোনাক চিনি পাওঁ কৈছোঁ। ময়ো চিনি পাওঁ মই জেগাডোখৰ চিনি নাপাওঁ, আপোনাক চিনি পাওঁ। জেগাডোখৰ মই চিনি নাই পোৱা। তাকে দাদা এনেই কেলে কয়? মই ইমান পাৰ কৰিবলৈ সময় নাই টাউনৰ মাজত। আপুনি তাৰমানে আমাৰ পৰা পইচা নলয়। কথাটো এটা তুমি জেগাটোৰ নাম ভালকৈ কোৱাচোন। আপুনি চিনি নাপায় নেকি? মই কেলে পচেংগি আকৌ পাবজি ঘৰটো যে হা? কেলে পচেংগি আকৌ পাবজি ঘৰটো আমি এতিয়া জাষ্ট তাৰ পৰাই আহিছোঁ আকৌ। হেৰিয়ে লৈ আহিছে, মানুহ এজনে বেটেৰী এখনত লৈ আহিলে। কোনখন বেটেৰী আনিছে? কোনডোখৰ? চিনেমাখনৰ বেটেৰী এখন এই পচেংগি লৈ আহিলেগৈ আমাক পচেংগি পৰা। ক'লে হেৰি কি কয় কমাৰ্চ কলেজ যাব বুলি ক'লে, যাম বুলি ক'লে, লৈ আহিলে পচেংগি পৰা। পচেংগি কোনডোখৰ জেগা? মই ধৰিব পৰা নাই। আপুনি ব'লকচোন, আপুনি ব'লক। মইতো গাড়ী চলাই আহিছোঁ না, মইতো গাড়ী চলাই থাকোঁ টাউনত। মই চিনি নাপাওঁ। চিনি নাপায় তাৰমানে আপুনি? মই ধৰিব পৰা নাই। নামি দিওঁ নেকি? মই চিনি নাপাওঁ, নামি দিয়া। মই কোনডোখৰতে ধৰিব পৰা নাই, লৈ পৰি এতিয়া কেতিয়া পইচা নিদিলেও হ'ব। পইচা দিয়া মানে জেগাৰ নামটো কোৱাচোন। জেগাটো পচেংগি আকৌ জেগাডোখৰ। আপুনি ব'লক, আপুনি ব'লকচোন, আপুনি গৈ থাকক। মই কোনফালৰ পৰা আহিছা? চিধা আহিছা নেকি? চিধা আহি আছোঁ আমি আৰু। এই দলং পাৰ হৈ গুৱাহাটীৰ পৰা আহি আছোঁ। হা? গুৱাহাটীৰ পৰা আহি আছোঁ। গুৱাহাটীৰ পৰা আহিছা? অঁ, ক'ত নামিলা? ভজন নামিলোঁ। ট্ৰেইনত আহিছা? মই স্কুলৰ পৰা আহিছা তুমি তেতিয়াহ'লে আকৌ। এই আপুনি চিনি পাইছে এনেই নক'ব। আপুনি কেলে তোমাৰ মানুহ নানে নেকি? পচেংগি নামৰ জেগা ক'ত আছে সোণাৰীত? পচেংগি নামৰ জেগা ক'ত আছে? আপুনি বহি লওক দাদা। চিনি নাপায়, ধৰিব পৰা নাই। এইজনৰ নামটো কোৱা। নাই আপুনি ব'লক, আপুনি ব'লক, গৈ থাকক। কথা এটা কওঁ দাদা, এই আগলৈ গৈ থাকক আপুনি। মানে পচেংগি মানে গুৱাহাটীৰ পৰা আহি আছোঁ। পচেংগি আকৌ বগীবিল দলংখন পাৰ হৈ যায়। বগীবিলটো ইয়াত নাই, ডিব্ৰুগড়ত আছে। এই বগীবিল নহয়, কেলে সেই নদীখন আকৌ সোণাৰী দলং। কেলে দাদা সুধিছে তালৈ বগীবিল দলংখন চিনি পায় নে আপুনি? বগীবিল দলঙৰ ওচৰত আকৌ। কেলে বগীবিল দলংখন যে আপুনি চিনি নাপায়? এইখনক সুধিলোঁ চিনি পাওঁ বুলি কৈছে। আপুনি চিনি নাপায় নেকি? দাদা মিছা কথা, আপুনি তাতকৈ কৈ দিয়ক আমাক নিবলৈ মন নাই যোৱা বুলি কৈ দিয়ক। আপোনাক কি আমাক নিবলৈ মন নাই যোৱা নেকি? পইচা নলয় তাৰমানে? 50 টকা কেলৈ নিম? আপুনি চিনিয়ে নাপায় বুলি কৈছে। আমাক এনেই কি ইমানকৈ ভয় খোৱালে আপুনি? আপুনি সঁচাকৈ চিনি নাপায় নেকি? পচেংগি যাব আপুনি? এই আচলতে মই আগতে ইয়ালৈ আহিছিলোঁ সোণাৰীলৈ দেই। সোণাৰীলৈ আহিছোঁ মানে পচেংগি আগতে গৈছিলোঁ না, মানে এনেকুৱা বেটেৰীতে গৈছিলোঁ। আপুনি চিনি নাপায় যদি কি কওঁ এতিয়া? সঁচাকৈ চিনি নাপায়? বেলেগ বেটেৰীয়ে চিনি পায়, আপুনি চিনি নাপায় বুলি কৈছে। সঁচাকৈ চিনি নাপায়? এতিয়া কি কোৱা হয়? ৰখাই দিয়ক তেতিয়াহ'লে, আমি নামি দিওঁ, চিনি নাপাওঁ। ৰখাই দিয়ক, চিনিয়ে নাপাওঁ। এতিয়া পইচা নিদিলে হ'ব নেকি? কেইটকা? 20 টকা দিবই লাগিব নেকি? আপুনি চিনি নাপায় আকৌ নাযাওঁ বুলি ক'লে।
আপুনি পইচা নলয় দিয়া পচংগি জেগাডোখৰ নাম উলিয়াইছে মই বুজিয়ে পোৱা নাই। এই কলেজৰ ওচৰতে আমি এটা প্ৰেংক ভিডিঅ' বনাইছিলোঁ জমনি ভিডিঅ' সেইটো কেনেকুৱা কৰিছিলোঁ